হেল্ল' গাইজ নমস্তে। তো আজি মানে কি এটা বিৰাট ডাঙৰ এটা মানে পাৰ্টি হ'বলৈ গৈ আছে। তো পাৰ্টিৰ কাৰণে এইবিলাক পূৰা একেবাৰে তৈয়াৰী কৰি আছে, পূৰা একেবাৰে মানে কাটিব এইটো গৰম পানীত ডালি দি। এতিয়া গাইজ কোনোবাই যদি পাৰ্টি খাব আহিব খোজা আহিব পাৰা। পূৰা পূৰা এনেকুৱা পাৰ্টি হ'বলৈ গৈ আছে না, মানে ভাই ছয়টা মুৰ্গী মাৰা হ'ল। ব্ৰইলাৰ মাংস পাৰ্টি। চিকেন রেসিপি আর এর কথা কথা কবি যাতে এই মানে এক লই যাব পারিস ইয়ার কারণে ভাল ইটা কামৰ কাৰণে ভাল নে গাতে ভাল আমার দাদা ভাল কন্টাক্ট করবা কবি ডেসক্রিপশনত নাম্বারটা দিয়ে রাখবো আমার দাদা মাংস বানানোর কাৰণে নাকি? স্পেশালি মাংস বানায়, মাংস কাটে। পাগলা কোনোবা সদস্য ব্যক্তি দরকার হলে কন্টাক্ট কৰিব পাৰ। ফোন নম্বৰটা তোৰ দিবি। কাই মানে কাই মানে ঠিক আছে লাগলো মানে সিনে মিলন মামা হালাস ইগিরি কি কাই কুম্বিলা কিয় বেছি করে হয়েছে নাকি? ঠেঙত ডুবাইছে বুকত ডুবাইছে ডিভেলপ কৰবা লাগছে। মামা মই আনবা যাম নাকি আৰু কি মই এটি খেলে আৰু খেলাবা গৈছে আমি ক'ব লাগিব নালাগে ঘণ্টা খেলাবা কি কৰ কথা পাৰো সেইবিলাক তাহান গালি পাব আছে যা কৰ নালাগে খেলাবা আৰু খেলাবা গাইজ শ্ৰীকৃষ্ণৰ আৰাধনা মানে কি নাম প্ৰসংগ যেনেকৈ ধৰণৰ এটা নতুন ৰূপত নাম প্ৰসংগ কৰিলে তো কেনেকুৱা লাগিল সেইটো মোক কমেণ্টত জনাবা। আৰু মানে কি গোটেই দিনটো মানে ইফাল সিফাল কৰোঁতে গোটেই দিন বাগৰি গ'ল। এতিয়া সন্ধিয়া হ'ল, সন্ধিয়াত এইটো নামটো দেখালোঁ। তাৰপিছত এতিয়া যাম আমি এই সাংস্কৃতিক এখন সন্ধিয়া আছে বটগুৰি বুলি, চাওঁ তাতে গৈ কি পূজা যিহেতু সিহঁতৰ মেলা পাতিছে তাতে গৈ চাওঁ কেনেকুৱা ধৰণৰ বলকচোন। গাইজ আহি পেলাই এতিয়া চাব আহিলোঁ। আমাৰ মানে কি সেইফালে চলি আছে, গান চলি আছে আৰু তাৰপিছত এতিয়া অলপ কিবা চাওঁ তাৰপিছত এই শিৱা আছে ইয়াতে শিৱা আছে ভাই। ফোনত ব্যস্ত ফোনত ব্যস্ত না ফোনত ব্যস্ত গাইজ ঘুগুনি খাম এইবাৰ। কেইটা বাজিল? এটাতো বাজিলে নিশ্চয় হয় না? এটা বাজে আৰু 3 মিনিট গাইজ। ৰাতি ইমান তথাপিও মানে চাহ নাই। এইফালে জুলাপি লাল পৰি আছে। एक उल्लू की आँख एक बकरे की आँख लगा दूंगा। हाँ रिया ঘুগুনি খাম ঘুগুনি। ও আছে ঘুগুনি আছে নাই শেষ এখানে এবার বেলেগ দোকান যাব লাগবো। গাছ ঘুগুনি শেষ পাল, এইখন দোকানত ঘুগুনি শেষ পাল, এতিয়া বেলেগ দোকানত যাব লাগিব। এইজন ধনজিত পুৰা হাঁহিছা না একেবাৰে পাতা ফাটি হাঁহি মাৰি দিছে। হাঁহি আছা না ভাই? দাড়ি এনেকে বনাইছে মানে না ৰাথৰ বিক্ৰম ৰাথৰ দাড়ি।